Hello guys, welcome back to my YouTube channel. কি খবৰ সকলোৱে জনাবচোন। আৰু দেৱালী গ'লনে সবৰে ভালে ভালে, আমাৰো এনেকৈ গ'ল আৰু তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকিব। আজি কিবা এটা কাম দেখুৱাই থাকিম, চাই থাকিব কিনো। তো বহুত দিনৰ পৰা ভাবি আছিলোঁ, মিলা নাছিল। তো আজি ভাবিছোঁ আৰু চাই থাকিব ভিডিঅ'টো, শেষলৈ চাই থাকিলে গম পাব, স্কিপ নকৰাকৈ চাব। আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয়, আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যাতে আগলৈ যাব পাৰোঁ, ভিডিঅ'বিলাক দি থাকিব পাৰোঁ, তাকে আপোনালোকৰ এটা ছাবস্ক্ৰাইবে বহুত মনটো ভাল লাগে। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শেষলৈ চাব, আৰু দেখুৱাই থাকিম কিমানলৈকে দেখাব পাৰে, চাই থাকিব। আৰু এয়া চাওক, মাছ মানুহজন বজাৰত গৈছিল, ৰাতিপুৱাই মাছ আনিলে। আৰু এইফালে পালেং শাকখিনি যোৱাকালি আনিল বজাৰৰ পৰা, তো ধুই থৈ দিছোঁ দুপৰীয়াৰ কাৰণে। আৰু দেউতাও আহি আছে মোৰ, তো চাই থাকিব ভিডিঅ'টো। আৰু এইফালে শৰাই এভাগ পাতিছোঁ সৰুকৈ, নতুনকৈ কাম এটা আৰম্ভ কৰোঁ বুলি। ঘৰৰ খুঁটা পুতিব আজি, তো জেগাখিনি অলপ ইফাল সিফাল কাৰণে মই ওপৰত শৰাই ভাগ দিলোঁ, আৰু মানুহজনে তলত চাকি এগছ দিছে এনেকৈ। আৰু যিমানখিনিলৈকে কৰিব পাৰোঁ তাকে আশীৰ্বাদ কৰিব, মনৰ আশাটো যাতে কি কৰিব পাৰোঁ। আৰু ভগৱানেও আশীৰ্বাদ কৰিব লাগিব, আপোনালোকেও কৰিব লাগিব। আৰু কিবা খুঁটা পুতাতে দিব লাগে আৰু নিয়ম আছে, এইবিলাক মানুহজনে দিলে। আৰু এইফালে আমাৰ বাবু ৰখিয়ে আছে, এনেই মছলা দিব। চাই থাকিবচোন ভিডিঅ'টো। আৰু বাবু আৰু দেউতাকে একেলগে মছলা দিছে, সিয়াৰ দেউতাকৰ লগ নেৰে মুঠতে, মছলা দিছে। আৰু এইফালে সিয়াক মানে দিয়ে থাকিব দিব লাগে, আৰু এৰিয়ে নিদিয়ে সি। আৰু এইফালে দেউতাও দিছে, দেউতাকো মাতিছিলোঁ, দেউতায়ো দিলে, তাৰপিছত ময়ো দিলোঁ। নিয়ম আছে আৰু ঘৰৰ গোটেইকেইটা দিব লাগে, ময়ো দি দিলোঁ। আৰু আনফালে এইটো এটা ভতিজা ল'ৰা, সিও হেনো দিব দিলোঁ, আৰু সিয়াকো সৰু ল'ৰা দি ভাল পায়, এনেকৈ নিয়ম ভাগ কৰিলোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৱে জনাব। আৰু যোৱাকালি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, আজি ভাবিলোঁ আৰু যোৱাকালি আৰু ভিডিঅ' বনোৱা নহ'ল, আৰু ভাত আঞ্জা বনাই মিস্ত্ৰীও ভাত খাইছে এইটো, তো দেউতাও আছিল, সেনেকৈ ভিডিঅ' বনোৱা নহ'লে আৰু পাহৰিয়ে থাকিলোঁ ভিডিঅ' বনাব। তো এতিয়া যাব ওলাইছোঁ, মানে ভতিজা ছোৱালীটোৰ তুলনি বিয়া হৈছে আজি, 4 দিনীয়া ধুৱাব আজি, তো তাত যাওঁ। ইয়াতে আমাৰ ওচৰতে অলপ যাব লাগে, তো চাই থাকিব ভিডিঅ'টো, দেখাব পাৰোঁ যদি দেখাম, আৰু তো চাই থাকিব ভিডিঅ'টো। আৰু ইয়াৰ বাপেক পুতেকে ৰখি আছে মোক, দেখিছেনে। আৰু এইফালে আমি জাপা নিব আহিছোঁ, যি ঘৰ মানুহ তাতে জাপা থৈছিল, মানে সিহঁতৰ সেনেকৈ মানুহ নাই, তো আমি আনিব গ'লোঁ। এয়া জাপা আনিব গৈছিলোঁ। আৰু জাপাবিলাক আনি ইয়াতে এনেকৈ থৈ দিয়া গৈছে, ধুনীয়াকৈ কলপুলি পুতি। আৰু এইফালে চাওকচোন, কিবা গুড়া দিব লাগে, ফটা দিব লাগে, ৰঙা ফুট দিব লাগে, সেইবিলাক নিয়ম কৰিছে। আৰু এইফালে আমাৰ কইনাজনী উলিয়াই অনা গৈছে, এতিয়া ধুৱাব লাগে। আৰু কইনাৰ মাহীয়েকে কইনা ধুব ধৰিছে, আৰু এইফালে ধোৱা পাতি হ'ল। এতিয়া আমি অলপমান সজাই দি আছোঁ, আৰু ফটো দি মই খুৰীমাক হওঁ যিহেতু মোক দাঙি নিব দিছে।
আৰু এইফালে গোটেই নিয়ম পাতিখিনি হৈ গ'ল। এতিয়া মাহীয়েকে কাপোৰ পিন্ধাই দি আছে, তাৰপিছত অলপ শৰাই পতা হৈছে নাম চাম ধৰি। হেল্ল' গাইজ, ঘৰ আহি পালোঁ, গধূলি হ'ল, ভাত পানী খালোঁ, খোৱাৰ সময়ত আৰু ভিডিঅ' কৰা নহ'ল সেনেকৈ, তো দিনটো এনেকৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিছে প্লিজ এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।